2020 বৰ্ষান্তিৰ নোবেল বঁটা বিজয়ী হ'ল ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ এজেন্সি বিশ্ব খাদ্য কৰ্মসূচী ৱৰ্ল্ড ফুড প্ৰগ্ৰাম। 2020 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী হ'ল ৰজাৰ্ছ পেনেৰজ ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ, ৰেইনহাৰ্ড গনজেল জাৰ্মানীৰ, আন্দ্ৰেয়া ঘেছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। 2020 বৰ্ষৰ ৰাসায়নিক বিজ্ঞানৰ নোবেল বঁটা বিজয়ী হ'ল এমানুৱেল কাৰ্পেণ্টিয়াৰ ফ্ৰান্সৰ, জেনিফাৰ এ ড'ডনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ। 2020 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী হ'ল হাৰ্ভে জে আল্টাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ, চাৰ্লছ এম ৰাইচ আমেৰিকা যুক্তৰাষ্ট্ৰৰ, মাইকেল হাউটন ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ। 2020 বৰ্ষৰ অৰ্থনীতিত নোবেল বঁটা বিজয়ী হ'ল অধ্যাপক পল আৰ মিলগ্ৰেম আৰু ৰবাৰ্ট বি উইলছন, দুয়োজনে আমেৰিকা যুক্তৰাষ্ট্ৰত। 2020 বৰ্ষৰ সাহিত্যত নোবেল বঁটা বিজয়ী হ'ল লুইছ গ্লুক আমেৰিকা যুক্তৰাষ্ট্ৰত। ভিডিঅ'টো ইয়াৰ বাবে চোৱাৰ বাবে ধন্যবাদ। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি যাব নাপাহৰিব।